আহি আছে জুবিনৰ নতুন অসমীয়া ছবি ৰাজনীতি নগাঁৱৰ কামপুৰত শ্বুটিঙত ব্যস্ত জুবিন গাৰ্গ কপিলীৰ পানীত শ্বুটিং কৰি অসুস্থ জুবিন গাৰ্গ তথাপিও অসুস্থতাক নেওচি জুবিন গাৰ্গ ব্যস্ত শ্বুটিঙত কিহত ব্যস্ত শিল্পী জুবিন গাৰ্গ কিয় সাঁতুৰিলে কপিলীত জুবিনে আৰক্ষী অৰ্ধসামৰিক লোকৰ লগত জুবিনে কিয় লৈছে প্ৰশিক্ষণ নগাঁও জিলাৰ কামপুৰত নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিনে কামপুৰত আৰক্ষী অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ লগত লৈছে প্ৰশিক্ষণ সাঁতুৰিছে কপিলী নৈত ৰ'ব এয়া জুবিনৰ ৰিয়েল লাইফ নহয় এয়া হ'ল জুবিনৰ ৰিয়েল লাইফ হয় হাৰ্টথ্ৰব জুবিন গাৰ্গ ব্যস্ত নতুন অসমীয়া ছবি ৰাজনীতিৰ শ্বুটিঙত ছবিখনত জুবিন গাৰ্গে অভিনয় কৰিছে এগৰাকী সাংবাদিকৰ চৰিত্ৰত পুৱাৰ পৰাই কামপুৰৰ কপিলী নদীৰ ঠাণ্ডা পানীত সাঁতুৰি শ্বুটিঙত ব্যস্ত হোৱাৰ লগতে নদীত সাঁতুৰি অভিভূত হৈ পৰে জুবিন গাৰ্গ ৰাজনীতি চিনেমাৰ শ্বুটিঙত ব্যস্ত থকা জুবিনে ৰাজনীতি এখন ভাল চিনেমা হ'ব বুলি প্ৰকাশ কৰে শিল্পী জুবিন গাৰ্গে সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰি সাংবাদিকতা সমগ্ৰ বিশ্বত এতিয়া সলনি হৈছে বুলিও কয় সাংবাদিকসকল সৎ নিৰ্ভীক আৰু সাহসী হ'ব লাগে এতিয়াও সমাজত বহু ভাল সাংবাদিক আছে বুলি মন্তব্য কৰে ৰাজনীতি এখন ভাল ছবি বুলিও কয় জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰিছে জুবিনৰ লগতে বৰষাৰণী বিষয়া আৰু তপন দাসে উল্লেখযোগ্য যে ৰাজনীতি ছবিক লৈ আশাবাদী শিল্পী জুবিন মই চিনেমাখনত সাংবাদিক আচলতে ক্ৰাইম ৰিপৰ্টাৰ চ' ভাল লাগে বেলেগ বেলেগ চৰিত্ৰ কৰিবলৈ পালে আৰু সদায় একে ধৰণৰ ৰোল কৰি ভাল নালাগে বিশেষকৈ মই ভাল নাপাওঁ মই সেইকাৰণে প্ৰত্যেকখন চিনেমাত মই বেলেগ বেলেগ কেৰেক্টাৰ কৰিব বিচাৰোঁ আৰু ৰাজনীতি অভিজিত ভট্টই লিখিছে এখন বেচিকেলি পলিটিকেল থ্ৰিলাৰ আৰু বৰষা আৰু আমি এটা মেইন প্লেয়াৰটো কৰিছোঁ তপন দা আছে তপন দাই খুব ভাল ডাঙৰ চৰিত্ৰ এটা কৰিছে চিনেমাখন যিহেতু ইলেকশ্যনৰ সময়তে ৰিলিজ হ'ব চ' ৰাজনীতিলৈ নিশ্চয় ইয়াত মেছেজ থাকিব গোটেই চিনেমাখন এতিয়াও এডিট হোৱা নাই মই চালেহে মই গোটেইখিনি কথা ক'ব পাৰিম কিন্তু এখন ভাল চিনেমা হ'ব মনজিতে বৰ ধুনীয়া ডাইৰেকশ্যন কৰিছে আৰু কষ্ট দিছে খালি আজি মোক কপিলী নদীত ভৰাই দিছে এই ঠাণ্ডাখনত তাৰপৰা ওলাই আহিছোঁ কাঢ়ি আছোঁ এনেই ভাল চিনেমা হ'ব আৰু মনজিতৰ লগত মই ডক্টৰ বেজবৰুৱাতো কাম কৰিলোঁ সেইখনতো মই অদ্ভুত ৰোল এটা কৰিছোঁ চ' দুইখন ভাল ভাল চিনেমা বেক টু বেক আহিব সকলোৱে আকৌ চিনেমা হললৈ উভতি আহক সেইটোৱে বিচাৰোঁ আহ্বান জনাইছোঁ অসমীয়া চিনেমা চাওক প্লাবিতা হাজৰিকাৰ ৰিপৰ্ট DNA নিউজ